Hi guys, welcome to my channel Cherrapunji Travel. আজি হৈছে 4 তাৰিখ তো আমি কাইলৈ 5 তাৰিখে নন্দী হিলছ যোৱা কথা আছে তো এতিয়া গৈ আছো মোৰ লগৰকেইটাৰ ৰুমত তাত ৰাতিটো থাকি পিনে ৰাতিপুৱা 4টা বজাতে নন্দী হিলছ যাম সো ভিডিওটো চাই থাকক আপোনালোকে 5:30 আমাৰ গাড়ী ওলাইছে দেই ইয়াত নন্দী হিলৰ কাৰণে মিস্টাৰ গামোচা লৈ পিনে কোন মিনিষ্টাৰ এইটো এটা বিষ্ণু নহয় দিবাকৰহে এইখন আমাৰ গাড়ীখন আছে নতুন গাড়ী লৈছে 2 মাহ হৈছে লোৱা তাৰপিছত বৰ্তমান আছোঁ টোল গেটৰ ওচৰত দেবেনহালী টোল গেট তো ইয়াৰ পৰা আৰু 1 ঘণ্টা 1.5 ঘণ্টামান ল'ব নন্দী হিলৰ কাৰণে বিপুল দা কিবা ক'ব আপুনি কেমেৰা ফালে হাই ক'লে কমল হাই ফুকন अरे मते ना बुआ मन्ना बिजनो क्या गो हाय टक टक ओ माय डॉग से तो गाने गाने की পুরা কুঁৱলী এইবোৰ মানুহ চব বা কেনে 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 নন্দী হিলৰ বৰ্তমান ষ্টাৰ্টিং হৈ গৈছে পাৰ্কিং ক'ত আছে ভাই আমাৰ গাড়ীখন ট্ৰেফিকত ফচি গ'ল তো আমি এতিয়া খোজকাঢ়িহে যাম ইমাৰ পৰা পুৰা মানুহবোৰ খোজকাঢ়ি গৈছে ট্ৰেফিক মানে বেলেগ ট্ৰেফিক আৰু চব ট্ৰেফিকে উঠিবলৈ জেগা নাই তাৰমানে আমাৰ পাৰ্টনাৰকেইটা আহি আছে কমল ইমান আচলতে নোচা গৈ আছে নগ'ল লাগল লাগে আমাৰ পাহাৰৰ ওপৰৰ পৰা নামি আছে দেই আমাৰ গাড়ী ফচি গ'ল আমি খোজকাঢ়ি আহি আছোঁ এইফালে চব গোটেই কুঁৱলী এতিয়া বৰ্তমান 8,000 ফুট ক 8,000 ফুট নে 800 ফুট ক 800 ফুটৰ ওপৰত আছে এইকেইজন লাইন লাগি আছে ফটো আমাৰ কমল বৰুৱা চশমা পিন্ধি আছে কিন্তু চশমা ক্লাছ কোনে নাচাওঁ দেখা ক্লাছ আমি ডাৱৰত লাগি আছোঁ ডাৱৰে আমাৰ টিকেটটো হৈছে এইটো 280 টকা লৈছে 7টা মানুহ
বৰ্তমান গেটত চেকিং কৰি পিনে সোমাই আহিছোঁ এতিয়া ওপৰলৈ গৈ আছোঁ ওপৰত গৈ পিনে কি পাওঁ চাওঁ এইফালে এটা ভিউ পইণ্ট পাইছোঁ নাই একদম বেষ্ট অলপ অলপ বিষাইছে কাৰণ কি পেটটো খালী হৈ আহিছে মানুহে তাৰমানে কৈ আহিলে আপোনালোকে কিবা ক'ব নন্দী হিলৰ বিষয়ে টিপু চুলতানৰ বিষয়টো কৈ দিয়ক কেনেকৈ জঁপিয়াইছিলে তাৰমানে টিপু চুলতানে যেতিয়া আংগ্ৰেজে খেদি আনিছিলে তেতিয়া ইয়াৰ পৰা জঁপিয়াইছিলে বুলি আমি কোৱা শুনা মতে ইতিহাসত লিখা আছে ঘূৰাই চূৰাই জঁপিয়াই দিছিলে প্ৰথম তেওঁ জঁপিয়াইছিলে তাৰ পাছত তেওঁ ঘোঁৰাটো জঁপিয়াইছিলে ইয়াৰ পৰা আৰু তেওঁৰ এইটো হৈছে নন্দী হিলছ হৈছে তেওঁৰ লাভ ষ্টৰী পইণ্ট টিপু চুলতানৰ লাভ ষ্টৰী পইণ্ট এইটো কি পুখুৰী নেকি পুখুৰী এটা পাইছোঁ মাছ আছে ধেৰ মাছ ধেৰ আছে বেংগলোৰত এনেকুৱা এডোখৰ জেগা আছে আপোনালোকে চাবলৈ আহক ইমান মজা ক'ব নাছিলোঁ বেংগলোৰত যে আমাৰ অসমৰ নিচিনা শ্বিলঙৰ নিচিনা এনেকুৱা জেগা আছে বোলে একদম চিৰাপঞ্জী চাবলৈ গ'লে একদম চিৰাপঞ্জী কোনো ডিফাৰেঞ্চ নাই আৰু ইয়াত একদম ডাৱৰ এনেকৈ চুই থাকিব পাৰিব আপুনি 5 মিনিটৰ মূৰে ডাৱৰ গৈ থাকিব এনেকৈ আপুনি চুই থাকিব পাৰিব এনেকুৱা ধুনীয়া জেগা আপোনালোকেও এবাৰ আহি এনেকৈ ওলাই আকৌ এইটো এটা পুৰণা ঘৰ কি ঘৰ নাজানো আৰু ভিতৰলৈ সোমাই চাওঁ বা এইফালে চাওক বহুত মজা লাগিছে অ' মাই গড ল'ৰা এটা নাই লাগি আছে ভাইটিনাথ বুলি কোৱা ল'ৰাটো তাকে আজি তাৰে বৰকৈ মনত পৰিছে তাকে বৰ দুখ লাগিছে প্ৰায় ভাইটিনাথক এৰি পিনে তাৰমানে আমাৰ ফটোগ্ৰাফী মাৰিবলৈ মন যোৱা নাই ভাবি আছে আমাৰ কেমেৰামেনটো ক'ত গ'ল ভাইটিনাথ তাকে কমলৈ সন্ধ্যা নিন চশমাখন ওলালে দুখ লাগে মোৰ অনুতাপ হয় এইখনৰ কাৰণে আজি মই বহু লাজ পালোঁ ইমান দুখৰ বিষয় মোৰ প্ৰাণেশ্বৰী এইখনৰ কাৰণে তুমি গুচি গ'ল আজি কমল বৰুৱা কিয় আনৰ আগত তুমি লাজ অপমান দিলা তুমি প্ৰাণেশ্বৰী গুচি গ'ল গান টাকা দিয়ে দুখৰ গান দুখ লাগে সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে অতীত দিয়া মৰম কলিয়াই দিবানে কাৰোবাৰ কথা শুনি পাহৰি যাবানে এই বুলিহে লাগে ভয় মৰমী এই বুলিহে লাগে ভয় my god
এইফালে তলত একেবাৰে পৰুৱা নিশা ঘৰবোৰ দেখি আছো এখন পাহাৰ আৰু আমাক মাৰি আছে ফটো বিপুল দাই হা কৈ দিয়ক আমাৰ চাহৰ ফটো মাৰি হ'ল নে নাই হোৱা নাই এতিয়ালৈকে আৰু বাকী আছে কেনেকুৱা লাগিলে আহি পিনে আহি বহুত ভাল লাগিলে ইয়াতো একো দেখি নাপায় গোটেই ডাৱৰে ডাৱৰ 5 মিনিটৰ মূৰে ডাৱৰ তাৰমানে এনেকুৱা মজা বোলে জংঘলে ঘূৰি ঘূৰি বহুত ঘূৰিলোঁ ভৰি বিষ হৈ গ'ল চ' এয়া আছিলে নন্দী হিল ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অ'কে বাই আমাক তাৰমানে লগৰকেইটা এৰি থৈ গুচি আহিছে গাড়ীখন তলত পাৰ্কিং আছিলে আমাক এৰি থৈ গুচি আছে একদম আহি পিনে এইফালে তলত ৰখি আছে দেখুৱাই দিছে আপোনালোকক এইকেইটা মানুহে আমাক এৰি থৈ গুচি আহিছে দেই বাই বাই নন্দী হিলছ বাই বাই টাটা জয় আই সেইটোকে দিলা ন